हेलो गाइस वेलकम बैक टू माय चैनल। तो नतुन এটা ধমাকাদাৰ এপিসোড আপোনালোকক স্বাগতম জানিছোঁ। তো আশা কৰোঁ সকলো ভালে আছে। তো আজি আমি যাবলৈ লৈছোঁ কাজিৰঙা। তো ভাবিলোঁ ব্লগ এটাকে বনাওঁ, আপোনালোককো দেখুওৱা হ'ব। তো বলক মোৰ লগত। হোটেলত जादू सा है कुछ सवा में झंझट से दूर पड़ोसी की पीटी नहीं सुनी आज जो करो जो करना नहीं डरना कुछ अभी भी सोचेगा सोच के दुनिया ने दो या जाना मुझे घर नहीं इनको बेचारों की है जड़ वही ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो करीब पास में हम गरीब बात में फिर भी चिंचारी है अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे चुपता रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में लपक के बांधा मैंने पीता छाप छोड़े चला मुझे किसने क्या क्या भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो गाइस আমি এতিয়া আহি পাইছোঁ অৰ্কিড পাৰ্ক। তো আপোনালোকক দেখাব পাই আছোঁ। श्वेत पवन ट्रेडिशनल बिहू ট্রাইবেল কমিউনিটিজ আছে সবৰে ৰীতি ৰিৱাজ মানে আমাৰ সংস্কৃতি ভাষা সব বেলেগ বেলেগ হোৱাৰ পাছতো সিমিলাৰিটিজ মানে থাকে আৰু মেটেৰিয়েল কালচাৰ বা বস্তু সংস্কৃতিৰ ক্ষেত্ৰতো এটা বস্তুকে আমি ধৰা
একেটা পাৰ্পজত ইউজ কৰা বস্তুবিলাকৰো আকাৰ আকৃতি বা অলপ ডিফাৰেঞ্চ থাকে আৰু ইয়াতে আমি সব ট্ৰাইবছ কমিউনিটিজৰ মানে কালচাৰ ট্ৰেডিশ্যনৰ লগত জড়িত মেটেৰিয়েল কালচাৰটো এক্সিবিট কৰিবলৈ বিচাৰিছোঁ সব তোমালোকক বুজাই যাব নালাগিব ৰেণ্ডমলি তোমালোকে বুজি পোৱা জানা জাপিটোতো সবেই চিনি পোৱা ন এইটো জাপি ক'ব নালাগে এইটো খাচী মানুহে ইউজ কৰে মানে ৰেইন চান প্ৰটেকশ্যনৰ কাৰণে ৰ'দ বৰষুণৰ কাৰণে এইটো কয় টেৰেপ এই ওপৰটো দৰ্জা ওপৰটো আৰু এই দৰ্জাখন হৈছে ডিমাচা কছাৰী ৰজাৰ দিনৰ ব্ৰিটিছ টাইমৰ দৰ্জা মন্দিৰত ইউজ কৰা এখন দৰ্জা কোনোবা ডিমাচা আছে নেকি তোমালোক নাই ন আৰু ইয়াতে এইবিলাক কাৰ্বি ট্ৰাইবছৰ তোমালোক ইয়াতে কাৰ্বি আছা আছেনে নাই আছা এইবিলাক তোমালোক নক'লে হ'ব এইবিলাক চেং হওক বা জাম্বলি আছাম হওক এইবিলাক চব ভাল চৰবল এইবিলাক আছে সব ট্ৰাইবছ নিজৰে আছে আৰু ৰেণ্ডমলি নকওঁ অলপ খৰকৈ আহা বুজি পাবা এতিয়া বস্তুবিলাক এইটো হৈছে দোলা মিনছ পালকি গম পোৱা নহয় আগতে ইউজ কৰিছিলে মানুহ উঠাই নিবলৈ এইটো ব্ৰাইড বা দৰা কইনাক নিবলৈ ব্যৱহাৰ কৰিছিলে ইয়াতে এই হেঙুল হাইতাল বুলি নেচাৰেল কিছুমান পেইণ্টিং ইয়াতে কৰিছিলে এইবিলাক অলমষ্ট 200 ইয়াৰ্ছমান পুৰণা হয় ঠিক আছে আৰু ইয়াতে এইটো আহোম ৰজা দিনৰ এটা দোলা পালকি এইটো ভঙা হয় যথেষ্ট পুৰণা ইয়াতে ড্ৰেগনটো আহোম ৰজাসকলৰ তেওঁলোকৰ আচলতে এটা ৰয়েল চিম্বল আছিলে যিটো প্ৰতীক সবেই কমন পিপুলে ল'ব পাৰিছিলে এইটো অনলি তেওঁলোকৰ ৰয়েল ফেমিলি মানুহে ইউজ কৰিব পাৰিছিলে আজিকালি যেনেকৈ ৰেড ড্ৰেগন ৰঙালাই গাড়ী চলিব পাৰে তেনেকৈ ঠিক আছে এইটো তোমাৰ আউটাৰ চাইড ঠিক আছে আৰু এইফালে আমাৰ তাঁতশালৰ হেণ্ডলুমৰ বস্তুবিলাক ইয়াতে দেখিছা ধৰা এৰী মুগা চিল্ক ককুনটোৰ পৰা প্ৰত্যেকটো বস্তু যিবিলাক আমাৰ হেণ্ডলুম বা তাঁতত ব্যৱহাৰ হয় তোমালোকে সবেই তাতে প্ৰত্যেকটো বস্তু আছে আৰু আগতে এতিয়াও আচলতে আমাৰ যিবিলাক ইয়াৰে আমাৰ পূৰ্বপুৰুষসকল আছিলে তেওঁলোকে প্ৰকৃতিৰ ওপৰতে যিহেতু বেছি নিৰ্ভৰশীল আছিলে কাঠ বাঁহ এইবিলাকৰ বস্তু বাচন বৰ্তনে ব্যৱহাৰ কৰিছিলে বেছি আজি তাৰিখত আমাৰ ধৰা মেটেল বা আমি প্লাষ্টিক ইউজ কৰোঁ ন চ' আগতে চোৱা এইটো কাঠৰ চৰিয়া আছিলে এইটো কাঠৰ ইয়াতে কিবা মানে খাদ্য ৰাখিবলৈ ব্যৱহাৰ কৰা হওক এইটো তিৱা মানুহ কোনোবা আছে নেকি তোমালোকৰ লগত তিৱা নাই না তিৱাসকলৰ এইটো ৰাইচ বিয়েৰটো বাকিবৰ কাৰণে ব্যৱহাৰ কৰা এটা কেটল হয় এইটো উডেন পট কাভাৰ হয় কাঠৰ ঢাকন হয় আৰু গছৰ পাতত খাবলৈ যে ব্যৱহাৰ কৰিছিল আৰু এইটো চিংফৌ মানুহৰ মানে ভাত খাবলৈ ব্যৱহাৰ কৰে এইটো উপ বুলি কয় আজিকালি যেনেকৈ তোমালোকে বুফে ছিষ্টেমবিলাকত বিয়াবিলাকত এনেকৈ দিয়ে না নাই ৰিচিপশ্যনবিলাকত যে তেনেকুৱা ধৰা এইটোতো কাৰ্বি চেৰ আৰু এইবিলাক বেলেগ বেলেগ বাচন বৰ্তন এইটোতো তোমালোক কোনোবা কাৰ্বিসকলে জানে না বেলেগে খুব কম জানে চাগে বেলেগ কম জানে আৰু এইটো কয় অসমীয়াত তোলাচনী ঠিক আছে এইটো ছিংগল পেন ৱেইং ডিভাইচ ৱেইং স্কেল ইয়াতে এই বিমটোত ইয়াত কিছুমান চাৰ্টেন মাৰ্কিং থাকে ছাপ'জ 1 কেজি আধা কেজি 1 পোৱা এনেকৈ ছেট কৰি লয় আগতে আৰু ইয়াতে বস্তুটো ছাপ'জ তোমাক মোবাইলটোৰ ওজন কিমান ইয়াত চাব নোৱাৰে কিন্তু তোমাক যদি 1 কেজি দিব লাগে তেতিয়া ইয়াতে 1 কেজিত এই ৰছীটো লগালে আৰু ইয়াতে বস্তু উঠালে এনেকৈ যেতিয়া হৰিজেণ্টেল হৈ যাব ফুল্লি একদম পুৰা সমান হৈ যাব 90 ডিগ্ৰী হ'ব তেতিয়া এইটো ৰাইট মেজাৰমেণ্ট বুলি ধৰা যাব ইভেন এইটো টেকনিক জুৱেলাৰী দোকানবিলাকতো এটা গ্লাছ হাউচৰ ভিতৰত বহুত দিনলৈকে ইউজ কৰিছিলে আৰু এইটো আগতে বেম্বো জাগছ অসমীয়া মানুহে গাখীৰ খীৰাবলৈ ব্যৱহাৰ কৰিছিলে কাউ মিল্কিঙত আৰু এইটো কিয় ইউজ কৰিছিলে জানানে লাও টুকুৰা এইটোত আগতে নিমখ থ'বলৈ ইউজ কৰিছিলে হিউমিডিটি বেছি হোৱাৰ কাৰণে আগতে আমাৰ নিমখটো পানী হয় ইয়াতে থ'লে ড্ৰাই থাকিছিলে মানে ভালে থাকিছিলে আৰু এইটো হুক্কা মানে গম পাইছানে স্মকিং আজিকালি বম হয়নে নহয় আৰু ইয়াতে ফিছ ফ্ৰাই এইবিলাক মাছ ধৰা এইখিনি নক'লেও হ'ব এইবিলাক সব মাছ ধৰা আৰু এইফালে ইনষ্ট্ৰুমেণ্ট দুটাৰা একতাৰা এইবিলাক ইনষ্ট্ৰুমেণ্ট ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট এইটো দুটাৰা কয় এইটো ছিংগল ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট একতাৰা কয় এইটো ক্ৰছব'টো জানে না ফ্ৰী ফায়াৰ খেলাসকলতো চবেই জানে না বেছিভাগেই খেলে না ইয়াত আগতে পয়জন লগাইছিল ঠিক আছে কোনোবা ধৰা কিবা পয়জনাছ ইনচেক্ট বা স্নেক্স হওক ৰেপটাইলছ হওক ফ্ৰগ হওক এইবিলাকৰ পয়জন লগাব আৰু ইয়াতে ফেডাৰ্ছ বান্ধিছিলে পিছত এইবিলাক পাখি বান্ধিছিলে চৰাই টু মেক ষ্টেবিলাইজ দ্য ফ্লাইট আজিকালি যেনেকৈ বন্দুকৰ গুলিটো এনেকৈ স্পিনিং কৰি ঘূৰি ঘূৰি যায় আগতে এই কাৰটো তেনেকৈ ঘূৰি ঘূৰি গৈছিলে আৰু এইটো ষ্ট্ৰেট যাবলৈ ষ্ট্ৰেট বান্ধিছিলে এনেকুৱা টেকনিক ইউজ কৰিছিলে আৰু এইটো গাৰো ট্ৰাইবৰ মানুহে সিহঁতৰ টাৰ্বান এটা পাগুৰি হয় এইটো পিন্ধি লৈ ইহঁতে ডান্স কৰে
আৰু এইটোতো মাজুলী তোমালোকে মাছ কালচাৰটো জানা মাজুলীত যে মাছ বনাই লৈ যে হেৰি কৰা না আৰু এইটো চোৱা ঘৰতে আগতে অসমীয়া মানুহে সৰিয়হৰ তেল বনাইছিলে কাচি কানি যিটো কয় কোল্ড প্ৰেছ টেকনিক সৰিয়হটো অলপ গৰম কৰে আৰু ঢেঁকী বা উৰালত খুন্দে ইয়াতে পেক কৰি চেপি তেল উলিয়াইছিলে আৰু এখন ঢেঁকী এইটোতো ঢেঁকী চবেই চিনি পোৱা না আৰু ইয়াতে এইবিলাক আচলতে এই যে বাস্কেটবিলাক টুকৰিবিলাক এইবিলাকক অসমীয়াত মানে কমনলি ক'ব গ'লে ঘোঁৰা বুলি কয় এইবিলাক বস্তু কঢ়িয়াবৰ কাৰণে চবৰ বেলেগ বেলেগ এইটো ছাপ'জ গাৰো হয় এইটো ডিমাচা হয় তিৱা হয় বেলেগ বেলেগ চবৰে বেলেগ বেলেগ হয় একে এটা পাৰ্পজত ইউজ কৰে বস্তু কঢ়িয়াবলৈ কিন্তু বেলেগ বেলেগ হয় আৰু ইয়াতে চোৱা স্লিপাৰবিলাক কাঠৰ চেণ্ডেল আছিলে বেতৰ চেণ্ডেল আছিলে এইটো ধৰা বেতৰ ইউজ কৰিছিলে এইটো মানে হাবি জংঘল বোকা পানী চবতে যাব পাৰে কাঠৰটোতো চবতে পিন্ধিব নোৱাৰে এনেকুৱা আছিলে আৰু ইয়াতে দাঁতৰ এইবিলাকো জানা চবে কাপোৰটো জানা আমাৰ ইয়াতে খালি তোমালোকক এটা কথা ক'ব মানে বিচাৰোঁ তাঁতৰ লগত জড়িত আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত ভাৰতবৰ্ষৰ অন্য ৰাজ্যবিলাকৰ দৰে কাষ্টিজিম বা ৰেচিজিম বা জাতিবাদ নাছিলে বাহিৰৰ ৰাজ্যত আদাৰ ইণ্ডিয়ান ষ্টেটত কি হয় ৰেচিজিম কাষ্টিজিমটো ইমান বেছি তেওঁলোকৰ মানে কি হয় কাপোৰ বোৱাৰ কাৰণে যিটো বুনকৰ বুলি এটা কাষ্ট থাকে আৰু সেইটো তেওঁলোকৰ সমাজৰ অলপ তলৰ ক্লাছ বুলি ধৰা যায় বা কছাই বুলি যিটো মাছ মাংস কটা এটা কাষ্ট থাকে তেওঁলোকৰ সেইটো তলৰ হয় অলপ সমাজৰ তলত থাকে তো আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ যিবিলাক ইণ্ডিজিনাছ ট্ৰাইবছ কমিউনিটি যোৱা আমাৰ ইয়াৰ যিবিলাক খিলঞ্জীয়া মানুহ তেওঁলোকৰ মাজত সেই জাতিবাদটো নাছিলে কাৰণে আমি ঘৰে ঘৰে আমাৰ কাপোৰ বয় কোনো আমাৰ জাত নাথাকে হয়নে আমাৰ ঘৰে ঘৰে মাছ মাংস কাটি লয় এইটো কোনো কচাই নাথাকে গতিকে আমি আদাৰ ইণ্ডিয়ান ষ্টেটবিলাকতকৈ এটা যদি ছ'চিয়'লজিকেলি চোৱা যায় তেতিয়া আমি এইটো দিশত এডভান্স আছিলোঁ আজিৰ তাৰিখত তোমালোকে নিশ্চয় অলপ যদি চোৱা গম পাবা বেলেগ কিছুমান ষ্টেটত জাতিবাদৰ বিৰুদ্ধে একাডেমিকেলি ফাইট কৰিবলগীয়া হৈছে যে জাতিবাদটো বেয়া বস্তু এইটো এৰিব লাগে হা কিন্তু আমাৰ ইয়াত আগৰ পৰাই নাছিলে আৰু এই যিটো লুম তোমালোকে জানা এইটো থেৰাং যিটো কাৰ্বিসকলে থেৰাং বুলি কয় আৰু এনে ৱেষ্ট লুম কাশ্যপ এই ভিউ পইণ্ট ক্ৰছ হ'লোঁ আহি পাইছোঁ নাই আমাৰ বাছ ষ্টুডেণ্ট আহিছে 35 মান আছে মই এনেই তোমাক লগ কৰি যাম বুলি ভাবিছিলোঁ तेरी भाभी घड़ी है हट जा सामने से मेरी आया लड़ी है हट जा सामने से तेरी भाभी घड़ी है हट जा सामने से এতিয়া ঘৰ আহি পাইছোঁহি মই যিমান পাৰোঁ ট্ৰাই কৰিলোঁ মই দেখুৱাবলৈ ভিডিঅ'টো যদি অলপ চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰি দিব